এই সময়খিনিত না আপুনি মুছলমান না মই হিন্দু এই সময়খিনিত আমি প্ৰতিজন অসমীয়া আৰু অসমৰ অসমীয়া হিচাপে এই গোটেই প্ৰতিবেদনখন আপুনি চাব আৰু এই প্ৰতিবেদনখন আপুনি শ্বেয়াৰ নকৰাকৈ নাথাকিব ডাঙৰ ল'ৰা আহিছে কিন্তু পাঁচটাৰ চাৰ্টিফিকেট এখনো মই বচাব নোৱাৰিলোঁ সৰু ল'ৰাই বচাব আজি আপুনি দুখন ছবি চোৱাটো দৰকাৰ মোৰ পিছফালে আপুনি স্পষ্ট ৰূপত বুজিব যে অসমৰ অসমীয়াই কেনেদৰে নিজৰ ধৰ্ম কিছু মুহূৰ্তৰ বাবে পাহৰি যাব পাৰে অসমৰ অসমীয়া হোৱাৰ গৌৰৱ প্ৰতিগৰাকী হিন্দুৰ প্ৰতিগৰাকী মুছলমানৰ কেনেদৰে বুকুৱে শুই আছে কেনেদৰে তেজে তেজে বৈ আছে আপুনি এই ছবিখনত বুজি উঠিব এফালে আপুনি দেখিছে অসমৰ এগৰাকী কিশোৰী যে অখিল গগৈৰ হাতত এটা মাটিৰ কলহ আগবঢ়াই দিছে আনফালে সমগ্ৰ বিশ্বজুৰি চৰ্চিত জম্মু কাশ্মীৰৰ এগৰাকী কণমানি যাৰ হাততো এটা মাটিৰ কলহ আছে এই দুয়োখন ছবি আজি আপোনাক মনত পেলাই দিব বিচাৰিছো এয়া হৈছে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পিছৰ সময়ৰ ছবি আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু হৈছিল ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ মৃত্যুৰ পিছত ইৰাণক পুনৰ নিৰ্মাণ কৰিবৰ বাবে আমাৰ ভাৰতবৰ্ষৰ একাংশ মুছলমান লোক উঠি পৰি লাগিছিল সেইসকলৰ ভিতৰত জম্মু কাশ্মীৰৰ মুছলমান লোকসকল অন্যতম আছিল জম্মু কাশ্মীৰৰ মুছলমান লোকসকলে নিজৰ হাসতীয়া ধন নিজৰ সোণ ৰূপ সকলো ইৰাণলৈ প্ৰেৰণ কৰিব বিচাৰিছিল তেওঁলোকে ঠিক এনেদৰে সেই সমূহ এটা ঠাইত জমাও কৰিছিল ইৰাণ পুনৰ নিৰ্মাণ কৰিবৰ বাবে কাৰণ মিছাইলত ইতিমধ্যে ইৰাণৰ বহু ক্ষতি হৈছিল এইটো সময়তে এই কণমানিজনী ওলাই আহিছিল হাতত আছিল এটা দান পাত্ৰ আৰু কণমানিজনীৰ এই পাত্ৰটো কণমানিজনীয়ে এজনৰ হাতত তুলি দিছিল এই মাটিৰ কলহটো তুলি দি তেওঁ কৈছিল যে তাৰে ভিতৰত যিখিনি ধন আছে সেই গোটেইখিনি ইৰাণ পুনৰ নিৰ্মাণত ব্যৱহাৰ কৰা হ'ব এয়া আমাৰ ভাৰতৰ এগৰাকী ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা কণমানি শিশুৰ মানসিকতা সেইগৰাকী কণমানি শিশুতকৈ কিমান বেছি বেলেগ আমাৰ অসমৰ এগৰাকী কণমানি আমাৰ অসমৰ কণমানিগৰাকীয়ে এগৰাকী বিধায়ক অখিল গগৈ কাৰণ শিৱসাগৰৰ বিধায়ক যেহেতু শিৱসাগৰৰ বিধায়কগৰাকীৰ হাতত এটা এনেদৰে মাটিৰ কলহ তুলি দিছে আৰু তেওঁৰ জীৱনত যিখিনি ধন হাসি ৰাখিছে দেউতাকে কেতিয়াবা খাবলৈ দিয়া মাকে কেতিয়াবা খাবলৈ দিয়া 2-1 টকা আইতাকৰ হাতৰ পৰা অহা ককাকৰ হাতৰ পৰা অহা 2-1 টকা এই মাটিৰ পাত্ৰটোত হাসি ৰাখিছিল আপোনাৰো এনেকুৱা ধৰণৰ এটা অভ্যাস হয়তো আছিল শৈশৱত আমাৰো আছিল সেই পাত্ৰটোকে তেওঁ অখিল গগৈৰ হাতত দি কৈছে হিমাশ্ৰী নামৰ এই কণমানিজনীয়ে কৈছে যে আপুনি অন্তত শিৱসাগৰখন নিৰ্মাণ কৰাত য'ত য'ত ধন ব্যৱহাৰ কৰিব মোৰ এই কণমানি পাত্ৰটো তাতে ভাঙি যিকেইটা টকা পাব সেইখিনি ব্যৱহাৰ কৰিব এয়াই পাৰ্থক্য ইয়াত বদৰুদ্দিন আজমলো ওলাই আহিছে ইয়াত চিটু বৰুৱা ওলাই আহিছে শৃংখল চলিহা ওলাই আহিছে ইয়াত কোনেও ধৰ্ম চোৱা নাই কোনেও বিচাৰ কৰা নাই কাৰ কি ভাষা ইয়াতে সকলো ওলাই আহিছে অসমৰ অসমীয়া হিচাপে এইখিনিয়ে পাৰ্থক্য বিশ্বৰ অন্য ঠাইৰ মানুহ আৰু অসমীয়াৰ মাজত অসমীয়া মানুহে বিভিন্ন সময়ত বিভিন্ন কথা আলোচনা কৰিব পাৰে জাতিক লৈ আমি বিভিন্ন কথা পাতিব পাৰো ধৰ্মক লৈ বিভিন্ন কথা পাতিব পাৰো আমি বিভিন্ন সময়ত বিভিন্ন তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিব পাৰো কিন্তু যেতিয়াই আমাৰ অসমত সমস্যাৰ সৃষ্টি হয় আমি কিন্তু এক অসমীয়া হৈ থিয় দিওঁ যেতিয়া মোগলে অসম আক্ৰমণ কৰিছিল সেইটো সময়ত কোন আহোম কোন গৰিয়া কোনেও বিচাৰ কৰা নাছিল তেতিয়া অসমৰ অসমীয়া হিচাপে সকলোৱে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বক্তিয়াৰ খিলজিৰ বিৰুদ্ধে যেতিয়া পিঠুৱে যুঁজিবলৈ গৈছিল সেইটো সময়ত পিঠুৰ লগত যোৱা ব্যক্তিসকল কোন জাতিৰ আছিল তেওঁলোকে কি ভাষা কৈছিল সেয়া বিচাৰ কৰা হোৱা নাছিল মাত্ৰ অসমৰ সংকটৰ সময়ত সদায় অসমীয়া এক হৈ আছে আৰু তাৰ জ্বলন্ত উদাহৰণ এই ছবিখন আৰু তাৰ জ্বলন্ত উদাহৰণ এই ছবিখন এই দুইখন ছবিয়ে আপোনাক বহু কথা বুজাত সহায় কৰিব আমাৰ অসমৰ অসমীয়াই ৰাজনৈতিক ক্ষেত্ৰখনৰ সময়ত ৰাজনৈতিক বিচাৰ বিশ্লেষণৰ সময়ত বিভিন্ন ধৰণৰ মত আগবঢ়াব পাৰে গণতান্ত্ৰিক দেশৰ নাগৰিক আমি অসমৰ জনতাই প্ৰতিটো সময়তে ৰজাৰ সমানে চিন্তা কৰিব পৰা সেই সক্ষমতা গ্ৰহণ কৰি ৰাখিছো আৰু সেইবাবে এটা সময়ত ৰজাৰ শাসন থাকোতেও অসমৰ জনতাই ৰজা ভাঙিবও পাৰিছিল পাতিবও পাৰিছিল বৰ্তমান গণতান্ত্ৰিক এখন দেশৰ বাসিন্দা অসমৰ জনতাই প্ৰতিটো সময়ত নিজৰ বিচাৰ বিশ্লেষণ আগবঢ়াই আহিছে বিভিন্ন তৰ্ক বিতৰ্কও হৈছে কিন্তু তাৰ ফলত কোনোদিন কোনোকালে গণতন্ত্ৰত এক প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা নাই অসমত যেতিয়া বান আহিল এই ভয়ংকৰ বানৰ পৰিস্থিতিত আপুনি সেই কেইগৰাকী ব্যক্তিক আকৌ এবাৰ চোৱাটো দৰকাৰ একটু প্ৰথম মই আপোনালোকক মনত পেলাই দিব বিচাৰিছো চিটু বৰুৱা উজনি অসম বুলি কোৱাৰ লগে লগে শেহতীয়াভাৱে যিসমূহ ব্যক্তিৰ কথা আমি বাৰে বাৰে বাতৰিত পঢ়িছিলোঁ বা নিউজ চেনেলত আমি যিসকলৰ নাম বাৰে বাৰে উচ্চাৰণ কৰিছিলোঁ তেওঁলোকৰ ভিতৰত প্ৰথমগৰাকী আছিল চিটু বৰুৱা কাৰণ চিটু বৰুৱাই উজনি অসমৰ পৰা মিয়া খেদা এক আন্দোলন আৰম্ভ কৰিছিল সেইগৰাকী চিটু বৰুৱাই আজি হুক হুকাই কান্দিছে কান্দি তেওঁ কৈছে যে আজি মুছলমানে ৰান্ধিছে হিন্দুৱে খাইছে মুছলমানে মছজিদৰ দুৱাৰ খুলি দিছে হিন্দুৱে গৈ তাত আশ্ৰয় লৈছে আজি শিৱসাগৰ চৰাইদেউ শেষ হৈ গৈছে আজি মোৰ চকুৰ সন্মুখত মই শেষ হৈ যোৱা দেখিছোঁ আজি হিন্দু মুছলমান এক হৈছে এয়া জাতিটোৰ সংকটৰ সময়ত জাতিটো এক হোৱাৰ সময়
এয়া চিটু বৰুৱাৰ মন্তব্য। শিৱসাগৰ আৰু চৰাইদেউখন সম্পূৰ্ণৰূপে শেষ যে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে হিন্দু মুছলমান সকলোৱে ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে। হিন্দুৱে বনাইছে মুছলমানে খাইছে, মুছলমানে বনাইছে হিন্দুৱে খাইছে। হিন্দু নামঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে, মুছলমানৰ মছজিদক হিন্দুক আশ্ৰয় দিয়া হৈছে। তাতকৈ আৰু ভাল লগা কথা একো হ'ব নোৱাৰে। দ্বিতীয়তে আপোনাৰ এই সময়খিনিতে মনত পৰিছে হয়তো নিশ্চয় শৃংখল চলিহাক। এইগৰাকী শৃংখল চলিহা। শৃংখল চলিহাই বদৰুদ্দিন আজমলৰ লগত একেলগে থিয় হৈ আছে। বদৰুদ্দিন আজমলৰ হাতত হাত ধৰি শৃংখল চলিহাই এনেদৰে মানুহক সহায় কৰিবলৈ ওলাই আহিছে। আৰু শৃংখল চলিহাই কৈছে যদি বদৰুদ্দিন আজমলে নামঘৰসমূহ পুনৰ নিৰ্মাণৰ বাবে ধন দিব পাৰে তেতিয়াহ'লে ময়ো কথা দিলোঁ যে মই মাদ্ৰাছাসমূহ নিৰ্মাণ কৰাত সহায় আগবঢ়াম। আৰু যদি মাদ্ৰাছাত কিবা সহায় লাগে বিল আছে তেনে অসমে কৰিব, আপোনালোকে ক'ব, সেইখিনি আমি কৰিম যদি কিবা সহায় লাগে। এয়াই আমাৰ অসমীয়া, এয়াই আমাৰ অসমীয়াৰ তেজ। যেতিয়া প্ৰয়োজন হয় তেতিয়া সকলো অসমীয়া এক হয়। এয়া আকৌ বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে ধনে ধানে মানুহক এই সময়খিনিত সহায় কৰিছে, সেইখিনিলে সকলোৱে জানে। কিন্তু বদৰুদ্দিন আজমলে ঠিক এনেদৰে মানুহৰ মাজত বহি খিচিৰি খাইছে। আনকি খিচিৰি খাই থকাৰ সময়ত এইসকল লোকক, যিসকল লোকে আশ্ৰয় লৈ আছে তম্বুৰ তলত ৰাস্তাৰ ওপৰত, তেওঁলোকৰ হাতত এনেদৰে টকা গুজি দি থৈ আহি কৈছে যে আপোনালোকে অন্ততঃ এইকেইটা দিন পেট ভৰাই খিচিৰিকেই খাওক, মোৰ হাতত টকা ধনখিনি মই আপোনালোকক দিছোঁ। ইয়াৰ পিছতে বদৰুদ্দিন আজমলৰ নেতৃত্বত এনেদৰে বাহন চলিছে। এই বাহনৰ ভিতৰত আছে প্ৰায় 3 কোটি টকাৰ ঔষধ। সেই ঔষধ আৰু 8 গৰাকী বিশেষজ্ঞ চিকিৎসকক লৈ বদৰুদ্দিন আজমল গৈছে শিৱসাগৰলৈ। সেইখন শিৱসাগৰ, যিখন শিৱসাগৰত চিটু বৰুৱা আৰু যিখন শিৱসাগৰত এটা সময়ত শৃংখল চলিহাই মিয়া খেদা আন্দোলন আৰম্ভ কৰিছিল। যিসকল মিয়াই এইগৰাকী বদৰুদ্দিন আজমলক খুব বেছি ভাল পায়, তেওঁলোককো বদৰুদ্দিন আজমলে এটা উদাহৰণ দেখুৱাই দিছে যে এইখন অসমত মানুহৰ মাজত চিন্তাধাৰাৰ বিভিন্ন সময়ত বিভিন্ন প্ৰভেদ থাকিব পাৰে, কিন্তু অসমৰ অসমীয়া যেতিয়া সংকটৰ সময় আহে তেতিয়া এক হয়। আৰু এয়া উদাহৰণ হিচাপে লোৱাটো দৰকাৰ। এয়া আমি আপোনালোকক দেখুৱাইছোঁ বদৰুদ্দিন আজমলক ঠিক এনেদৰে বানপীড়িতৰ মাজত। সকলো শেষ হৈ গৈছে এইসকল লোকৰ চকুৰ সন্মুখতে, সকলো টচ নচ হৈ গৈছে এইসকল পুৰুষ মহিলাৰ। নিজৰ সপোনৰ ঘৰখন মুহূৰ্তৰ ভিতৰতে পলসৰ তলত পোত গৈছে। নিজৰ সপোনৰ সকলোবোৰ সম্পদ মুহূৰ্তৰ ভিতৰতে বোকাৰ মাজত পোত গৈছে। ঘৰখনৰ ওপৰেৰে পানী পাৰ হৈ গৈছে। ইজনৰ পিছত সিজনৰ মৃতদেহ উদ্ধাৰ হৈছে। চাৰ্টিফিকেটসমূহ বোকাৰ তলত পোত গৈছে। কান্দি কান্দি মহিলাগৰাকীয়ে ঘৰলৈ উভতি আহি যেতিয়া একো দেখা নাই তেতিয়া ঠিক অচেতন হৈ যাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। সেইটো সময়ত প্ৰতিগৰাকী অসমীয়া গৈ তেওঁলোকৰ কাষত উপস্থিত হৈছে। সকলোৱে তেওঁলোকক সহায় কৰাৰ আশ্বাস দিছে। যোনে যেনেদৰে পাৰে তেনেদৰে সহায় কৰিছে। আৰু এই সহায়ৰ মাজতে বাৰে বাৰে এখন ছবি আমাৰ মন মগজুলৈ আহিছে। আৰু সেই ছবিখন হৈছে এইখন আৰু আনখন হৈছে এইখন। এই দুয়োখন ছবি আজি আপুনি চোৱাটো দৰকাৰ। এই দুয়োখন ছবিয়ে আপোনাক বুজাত সহায় কৰিব যে অসমৰ অসমীয়া সঁচাকৈয়ে বেলেগ। আজ আপুনি মুছলমান হ'ব পাৰে, আপুনি হিন্দু হ'ব পাৰে, আপুনি অন্য ধৰ্মক বিশ্বাস কৰা ব্যক্তি হ'ব পাৰে, কিন্তু সংকটৰ সময়ত আপুনি অসমীয়া হৈ পৰে। সংকটৰ সময়ত আমি সকলো অসমীয়া হৈ পৰোঁ। সেই সময়খিনিত আমি আমাৰ ধৰ্ম পাহৰি যাওঁ। সেই সময়খিনিত আমি আমাৰ কথন শৈলী পাহৰি যাওঁ। আমি জন্মগ্ৰহণ কৰা জিলাখনৰ কথা পাহৰি যাওঁ। সেই সময়খিনিত আমি এক হওঁ। বিপদৰ সময়ত অসমীয়া বহু বছৰ আগতেও ইতিহাসৰ পৃষ্ঠাটো এক হৈছিল, আজিও এক হৈছে, অনাগত ভৱিষ্যততো এক হ'ব। এয়াইতো অসমীয়াৰ শক্তি। আৰু এই শক্তিক স্পষ্ট ৰূপত শেহতীয়াভাৱে বানন পৰিস্থিতিত আমি দেখিবলৈ পালোঁ। ইমান সময় আপুনি নেশ্যন এনি চাই থকাৰ বাবে আপোনাক ধন্যবাদ।